শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ উত্তাল দুলীয়াজান। বিএনচিং পেট্ৰল পাম্পৰ লিজ বাতিলৰ দাবী। শংকৰজ্যোতিক বিনা চৰ্তে মুক্তিৰ দাবী বিভিন্ন দল সংগঠনৰ। বহিৰাগতক সুৰক্ষা দি শংকৰজ্যোতিক গ্ৰেপ্তাৰ কৰা হ'ল কিয়? আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ অধিক উত্তপ্ত হৈ পৰিছে তৈলনগৰী দুলীয়াজানৰ পৰিৱেশ। কেৱল দুলীয়াজানতেই নহয়, শংকৰজ্যোতিৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ৰাজ্যৰ অন্যান্য প্ৰান্ততো ৰাজপথলৈ ওলাই আহিল বিভিন্ন দল সংগঠনৰ নেতৃত্ব। মঙলবাৰৰ দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ৰ দৃশ্য এয়া। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল পৰিৱেশ। বহিৰাগতক ৰঙা দলিচা পাৰি দিয়া নীতি বন্ধ কৰক, অইল ইণ্ডিয়া হুঁচিয়াৰ ইত্যাদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তুলিলে এইসকল প্ৰতিবাদকাৰীয়ে। বিএনচিং যি পেট্ৰল পাম্প, এই পেট্ৰল পাম্পটো লিক্স চুক্তি শীঘ্ৰে বাতিল কৰিব লাগে। কাৰণ বিএনচিং এগৰাকী নয়ডা অৰ্থাৎ উত্তৰ প্ৰদেশৰ ব্যক্তি, যিগৰাকীয়ে এই অপাৰেশ্যন এৰিয়াৰ ভিতৰত এনেধৰণে পেট্ৰল পাম্প খুলি ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে। গতিকে আমি অইল ইণ্ডিয়া কৰ্তৃপক্ষক এটা কথাই স্পষ্ট কৰিব বিচাৰিছোঁ যে অসমৰ নিবনুৱা শ শ যুৱক যুৱতী আছে, যিসকলে আজি সামান্য এটা চাকৰিৰ কাৰণে ককবকাই থাকিবলগীয়া আছে, বিভিন্ন সুবিধা আজি অইল ইণ্ডিয়াৰ পৰা নাপায় আৰু বিএনচিং পেট্ৰল পাম্প বন্ধ কৰিব লাগিব। তাৰ সমান্তৰালকে 100% নিবনুৱা যুৱক ইয়াত নিযুক্তি দিব লাগিব। ইফালে সোমবাৰৰ নিশাৰ শিৱসাগৰ চহৰৰ দৃশ্য এয়া। ৰাজপথত টায়াৰ জ্বলাই এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। শংকৰজ্যোতি বৰুৱাক মুক্তি দিবই লাগিব। শংকৰৰ গ্ৰেপ্তাৰক কোনো কাৰণতে মানি লোৱা নহ'ব। আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। ইত্যাদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিলে প্ৰতিবাদকাৰীসকলে। বিহাৰী এজাহাৰৰ ভিত্তিত দুলীয়াজানৰ এজন যুৱক, প্ৰাক্তন ছাত্ৰ নেতা, অসমৰ জনতাৰ নিপীড়িত জনতা আচলতে কণ্ঠ, অসমীয়া জাতি আচলতে এজন সংগ্ৰামী সত্তা শংকৰজ্যোতি বৰুৱাক আচলতে যেনেধৰণে নিৰ্মমভাৱে গ্ৰেপ্তাৰ কৰিছে, আজি কোৰ্টলৈ নিয়া সময়ত যেনেধৰণে হাতত হেণ্ডকাফ লগাই লৈ যোৱা হৈছে তেওঁক, এই কাৰ্যত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ। বহিৰাগত বনিয়াক দলিচা পাৰি বহিৰাগত বনিয়াৰ কমিশ্যনৰ স্বাৰ্থত আচলতে অসমীয়া যুৱকক এনেধৰণে অত্যাচাৰ চলালে নহ'ব। অসমীয়া জাতিৰ ওপৰত আচলতে এনেধৰণৰ নিৰ্যাতন চলালে কিন্তু আমি কোনো কাৰণতে ক্ষান্ত নাথাকিম। আনহাতে শংকৰজ্যোতি বৰুৱাক কোনো কাৰণতে হেণ্ডকাফ নলগাবলৈ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় আৰক্ষীক দিয়া কঠোৰ নিৰ্দেশৰ পিছতে এতিয়া সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শংকৰজ্যোতিক হেণ্ডকাফ লগোৱাটো কিমান যুক্তিসংগত আছিল? উচ্চতম ন্যায়ালয়ৰ গাইডলাইন উলংঘা কৰি লগোৱা হ'ল নেকি হেণ্ডকাফ? এনেবোৰ প্ৰশ্নক লৈ এতিয়া বিভিন্ন মহলত সৃষ্টি হৈছে এবুৰি প্ৰশ্নৰ। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী আৰু অধিক তীব্ৰতৰ হৈ পৰাৰ আশংকাতেই এতিয়া দুলীয়াজানৰ বিএনচিং পেট্ৰল পাম্পত মোতায়েন কৰা হৈছে অধিক নিৰাপত্তাৰক্ষী। ব্যুৰ ৰিপৰ্ট, প্ৰথম খবৰ।